মই আপোনাক খোলাখুলিকৈ কওঁ, প্ৰথমতে ময়ো এইবিলাক বিশ্বাস কৰা নাছিলোঁ, কিন্তু এতিয়া লাহে লাহে মোৰ সন্দেহ হ'বলৈ ধৰিছে। এইটো নহয় যে মই অন্ধবিশ্বাসী, কিন্তু মই প্ৰকৃত সত্য জানিব বিচাৰিছোঁ। আপুনি সকলো কথাই জানিব পাৰিব, কিন্তু তাৰ বাবে মই প্ৰথমে বৰ্ণালী থকা ৰুমটোত যাব পাৰিব লাগিব। যি আছে তাতেই আছে। ইয়াত থাকি প্ৰকৃত সত্য জনাটো সম্ভৱ নহয়। কিন্তু তালৈ আপোনাক কেনেকৈ লৈ যাম? আপুনি ব্যৱস্থা কৰিব লাগিব, যিকোনো প্ৰকাৰে। মোক মাত্ৰ 10 মিনিট সময় সেই ৰুমটোত অকলে লাগিব।